গুড মৰ্নিং ফ্ৰেণ্ডসকল, আশা কৰি সকলোৱে ভাল আছা। চ' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰত অতি বহুত এটা ভাল খবৰ লৈ আনিছোঁ। চ' ফ্ৰেণ্ডসকল, আপোনালোকে নিশ্চয় থাম্বনেইলত দেখিবলৈ পাইছা। চ' বন্ধুসকল, আমাৰ অসম পুলিচৰ যিখন ৰিক্ৰুটমেণ্ট প্ৰচেছ হ'ব, সেই প্ৰচেছখিনিক যিখন আমাৰ যন্ত্ৰ পাতি লাগিব আৰু সেইটো কোনটো কোম্পানীক চিলেক্ট কৰিলে। চ' আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এইখিনি এটা নোটিফিকেশ্যন আহিছে। সেই নোটিফিকেশ্যনটো আজি মই আপোনালোকৰ ওচৰত তুলি ধৰিম। আৰু প্ৰায় বেছিভাগ ফ্ৰেণ্ডছে অসম পুলিচৰ বহুত নিৰাশ হৈ আছে। চ' কেতিয়া অসম পুলিচৰ এডমিট কাৰ্ডখন আহিব বুলি ভাবি আছে। চ' বন্ধুসকল, কোনো টেনশ্যন নাই, আপোনালোকে নিশ্চয় এডমিট কাৰ্ড পাব। চ' বন্ধুসকল, আপোনালোকক আজি মই নিউজ সহকাৰে দেখুৱাম। চ' নিউজটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই ল'ব। চ' বহুত ইম্পৰ্টেণ্ট হয়। আৰু আপোনালোকে ABUBৰ এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব, আচলতে কি হৈছিল, কোম্পানীবিলাকৰ আচলতে কি হৈছিল, সেইখিনি কথা আজি মই আপোনালোকক বুজাই দিম। চ' বন্ধুসকল, যিখন আমাৰ অসম পুলিচৰ SI ABUB যিখন কোম্পানীক দিয়া হৈছিল, এই কোম্পানীৰ ওপৰত কিবা এটা কেলেংকাৰী হৈছিল। সেই কেলেংকাৰীৰ জৰিয়তে আমাৰ আকৌ অসম পুলিচৰ ফালৰ পৰা কোনটো কোম্পানীক এক্সপেক্ট কৰিলে। চ' সেইখিনি আজি আপোনালোকক নিউজ সহকাৰে দেখুৱাই দিম। চ' বন্ধুসকল, বলক এতিয়া আমি আৰম্ভ কৰোঁ। নিবনুৱাসকলৰ বাবে ভাল খবৰ। শীঘ্ৰেই ৫,০০০ৰো অধিক চাকৰি ওলাব অসম আৰক্ষী। অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া পূৰ্বে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড নামৰ ৰাজ্যিক পৰ্যায়ৰ এখন আৰক্ষী নিয়োগ পৰিষদেই প্ৰত্যক্ষভাৱে চোৱা চিতা কৰিছিল। কিন্তু শেহতীয়াকৈ চৰকাৰে গ্ৰহণ কৰিছে এক নতুন নীতি, ট্ৰেন্সপাৰেণ্ট ৰিক্ৰুটমেণ্ট পলিচি, চমুকৈ TRP, অৰ্থাৎ স্বচ্ছ নিয়োগ নীতি। এই নীতি কাৰ্যকৰী কৰিয়েই ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিয়োগ পৰিষদে নিযুক্তি প্ৰক্ৰিয়া পৰিচালনাৰ বাবে চলিত বৰ্ষৰ জুন মাহতেই পেছাদাৰী এজেঞ্চিৰ পৰা প্ৰস্তাৱ বিচাৰিছিল। স্বাভাৱিকতে প্ৰস্তাৱো আহিল। আৰক্ষী নিযুক্তি প্ৰক্ৰিয়া পৰিচালনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি নিবিদা দাখিল কৰিছিল তিনিটাকৈ পক্ষই। এই নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল তিনিটাকৈ এজেঞ্চিয়ে। তাৰ ভিতৰত এটা এজেঞ্চিক ঠিকা গোটাবলৈ উঠি পৰি লাগিছে গৃহ বিভাগৰ লগতে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়। গ্ৰহণযোগ্য, স্বচ্ছ, পক্ষপাতহীন আৰু যোগ্যতাৰ ভিত্তিত নিযুক্তিৰ নিশ্চয়তা দি স্বচ্ছ নিয়োগ নীতি মুকলি কৰা চৰকাৰৰ সদিচ্ছাত হেঙাৰ হৈ দেখা দিছে শীৰ্ষ আৰক্ষী বিষয়া আৰু গৃহ বিভাগৰ একাংশ আমোলা। শীৰ্ষ আৰক্ষীৰ প্ৰথম পচন্দ মেছাৰ্ছ ব্লুম ইলেক্ট্ৰনিক প্ৰাইভেট লিমিটেডৰ সৈতে যুটীয়াভাৱে নিবিদা আহ্বান কৰা মেছাৰ্ছ এমেইন টেক কনচালটেণ্ট প্ৰাইভেট লিমিটেড। এই এজেঞ্চিটোক ঠিকা কটাবলৈ সাধু অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে গৃহ বিভাগো। এই এজেঞ্চিটোৱে 20 মে'ত আয়োজন কৰিছিল PNRDৰ বহু পদৰ বাবে লিখিত পৰীক্ষা, য'ত সৃষ্টি হৈছিল চূড়ান্ত বিশৃংখলতা। যি পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল, খেলিমেলি ইত্যাদিৰ অভিযোগত আজিলৈকে নোলাল ফলাফল। গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে স্থগিতাদেশ। অনুসন্ধানৰ আওতাত থকা এটা এজেঞ্চিৰ প্ৰতি কিয় ইমান দৰদ শীৰ্ষ আৰক্ষীৰ? মেছাৰ্ছ এমেইন টেক কনচালটেণ্ট প্ৰাইভেট লিমিটেড নামৰ দাগী এজেঞ্চিৰ জৰিয়তে নিযুক্তি প্ৰক্ৰিয়া চলাই নি চাকৰি বিক্ৰী কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগ উঠিছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ এটা বিশেষ চক্ৰৰ বিৰুদ্ধে। কিন্তু সমগ্ৰ বিষয়টোক লৈ স্বচ্ছ আৰু নিকা হিচাপে সমগ্ৰ নিবিদা প্ৰক্ৰিয়া প্ৰবঞ্চনা আৰু জালিয়াতিৰে অংশগ্ৰহণ কৰিছিল মেছাৰ্ছ এমেইন টেক কনচালটেণ্ট প্ৰাইভেট লিমিটেডে। চাৰ্টিফিকেট দিছিল খোদ আৰক্ষী বিভাগেই। সহজেই অনুমেয় কি হ'ব পুলিচৰ নিযুক্তি প্ৰক্ৰিয়া। গতিকে খবৰটো নিবনুৱাৰ বাবে কিমান ভাল সেয়া সময়েহে ক'ব।